নমস্কাৰ বন্ধুসকল, বৰ্মন টেকলৈ এবাৰ স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। বন্ধুসকল, আপোনালোকৰ মোবাইলটো আপোনালোকে ছিকিউৰ ৰাখিব বিচাৰে নেকি? যেনেকৈ লক হিচাপে আপোনালোকে ৰাখিব বিচাৰে নেকি? যদি ৰাখিব বিচাৰে এই ভিডিঅ'টো লাষ্টলৈকে চাওক আৰু গোটেইটো তাৰ ডিটেইলটো বুজি পাওক। বন্ধুসকল, আপোনালোকে আজিৰ যুগত বহুত ধৰণৰ প্লে ষ্ট'ৰত লক পাই যাব। কিছুমান ধৰক টাইম দি লক পাব, কিছুমান আপোনালোকে ডেট দি লক পায়, কিছুমানে পেটাৰ্ণ লক, কোনোবাই ফিংগাৰ লক, ফেচ আনলক, বহুত ধৰণৰ লক আছে। আৰু যদি আপোনালোকে পেটাৰ্ণ লকে লগায় বা ডেট দিও লকটো লগায়, আজিকালি চবেই জনা হৈ গ'ল যে সেই লকটো চবেই জনা হৈ গৈছে। সেইকাৰণে আপোনালোকৰ ওচৰত মই এনেকুৱা এটা লক এটা শ্বেয়াৰ কৰিব বিচাৰিছোঁ। যদি সেই লকটো এবাৰ দেখিও পেলায়, ঠিক আছে, সেই লকটো যদি এবাৰ দেখিও পেলায়, সি এবাৰ কেতিয়াও খুলিব নোৱাৰোঁ। আৰু অকণমান সময়ৰ কাৰণে সি মাথা খজুৱাবই লাগিব। ই কেনেকুৱা লক লগাইছে। বন্ধুসকল, আহক আমি সময় নষ্ট নকৰি সেই লকটোৰ বিষয়ে গোটেই ডিটেইলভাৱে জানো। আৰু আমি প্ৰথমতে প্লে ষ্ট'ৰত গুচি যাম। যোৱাৰ পিছত এইটো চাওক, ইয়াত আপোনালোকে চাৰ্চ কৰিব পাৰিব আল্ট্ৰা লক। যদি আপোনালোকে প্লে ষ্ট'ৰত যাবলৈ যদি অসুবিধা হৈছে, মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব। মই ইয়াত ডাউনলোড কৰি থৈ দিছোঁ, সেইকাৰণে আপোনালোকৰ আনইনষ্টল আৰু এক চাইডে অ'পেন বুলি শ্ব' কৰিছে। চ' মই প্ৰথমতে এইটো অ'পেন কৰিম। অ'পেন কৰাৰ লগে লগে ঠিক কেনেধৰণৰ ইণ্টাৰফেচ গুচি আহিব, ঠিক আছে। আপুনি যিকোনো এটা পাছপৰ্ট এটা দিব লাগে। আপোনাৰ মতে প্ৰথমত 2426 মই সাধাৰণভাৱে দি দিলোঁ। আকৌ এবাৰ খুজিছে 2426, ঠিক আছে। এইটো ধৰক মোৰ হয়। এতিয়া যদি আপোনালোকে লক কৰিব বিচাৰে, ঠিক আছে, এইটো চাওক, এতিয়া আপোনালোকক এটা পাৰ্মিশ্যন খুজিব। আপোনালোকক দেখাই দিওঁ। এইটো চাওক, আল্ট্ৰা লক যোনটো আছে, তলত জুই যোৱাৰ পিছত ইয়াত পাৰ্মিশ্যন দি দিব, ঠিক আছে। পাৰ্মিশ্যন দি দিয়াৰ পিছত আপোনালোকে বেক গুচি যাব। বেক যোৱাৰ পাছত আপোনাক মই সাধাৰণভাৱে দেখাই দিছোঁ মই কোনটো লক কৰিম। গেলেৰী ক'ত গ'ল? এইটো গেলেৰী চাওক, গেলেৰীটো লক আছে, লক হৈ গ'ল, ঠিক আছে। এতিয়া গেলেৰীটো লক, অলৰেডি গোটেইটো লকেই আছে। এতিয়া যোনটো আমাৰ মেইন পইণ্টটো, সেইটো হৈ গ'ল। আপোনালোকক এতিয়া বুজাই দিওঁ। আপোনালোকে কি কৰিব লাগে, এই থ্ৰী ডটত ক্লিক কৰিব। কৰাৰ পিছত আপোনালোকে ডাইৰেক্ট ছেটিংছত গুচি যাব। এইটো ছেটিংছত যোৱাৰ ভিতৰত আপোনালোকে চাওক, ইয়াত আপোনালোকৰ বহুত ধৰণৰ লক আছে, ঠিক আছে। এইটো চাওক, আপোনালোকৰ যেনেকুৱা ধৰণৰ লক লাগে, লাষ্ট, আনলক টাইম, লক ছাজেশ্যন, পেটাৰ, এনেকুৱা বহুত ধৰণৰ আছে। আপোনালোকে কি কৰিব লাগিব, ইয়াত যে লক টাইপ, ইয়াত কৰাৰ পিছত আপোনালোকে চাওক, লক টাইপ যোনটো আছে, মই যিহেতু পিন দি থৈছিলোঁ যে 2426, সেইটো আপুনি চেঞ্জ কৰিব পাৰে। পেটাৰ্ণ লক দিব পাৰে, হাউৰ্ছ এণ্ড মিনিট দিব পাৰে, বা 1 ঘণ্টা বা কিমান মিনিট চলিছে সেইটো দিব পাৰে। যেতিয়া আপোনালোকে মোৰ সময় চলি আছে এতিয়া 12:08, সেই নম্বৰটো দি আপোনালোকে লক লগাব পাৰে। এতিয়া আমাৰ চবতকৈ যোনটো মেইন, সেইটোহে আমাৰ এতিয়া দৰকাৰ। আপোনালোকে কি কৰিব পাৰে, ইয়াত দেখি পাইছে নহয়, বেটাৰী এণ্ড বেটাৰী পিন, ঠিক আছে। আপোনালোকে ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত মই এতিয়া আকৌ বেক কৰি আপোনালোকক দেখাই দিছোঁ। হোম স্ক্ৰীন গুচি গৈছোঁ। এতিয়া হৈ গ'ল আমাৰ গেলেৰী। যিহেতু এতিয়ালৈকে আমাৰ লক হোৱা নাই গেলেৰীটো। আকৌ এবাৰ কি কৰিব লাগিব আপোনালোকে, এইটো মই কাটি দিছোঁ। কাটাৰ পিছত মই লকটো আকৌ অ'পেন কৰিছোঁ, ঠিক আছে। এতিয়া চাওক, আমাৰ যোনটো লকটো আছিলে, আগত আমাৰ লকটো আছিলে 2426, আপোনালোকক দেখাই দিওঁ 2426, কিন্তু চাওক ৰং পিন, ঠিক আছে। আপোনালোকে কি কৰিব লাগিব, এইটো লকটো খুলিব লাগে। মোৰ চাওক বেটাৰী পাৰ্চেণ্ট যোনটো আছে, এইটো 55 আছে। এতিয়ালৈ 55 দিয়াৰ পিছত চাওক এই লকটো খুলি গ'ল। এতিয়া আমি চাওক, এইখিনি ধৰক আমি লক কৰিব লাগে। সাধাৰণভাৱে আপোনালোকে দেখাইছোঁ, গেলেৰীটো লক কৰি দিছোঁ। এতিয়া আকৌ গুচি গ'লোঁ বেক। যোৱাৰ পিছত আপোনাক দেখাইছোঁ, গেলেৰীটো অ'পেন কৰিলোঁ।
চাওক আপোনালোকৰ ওচৰতে প্ৰুফ আছে যে গেলেৰীটো লগে লগে অ'পেন হৈ গ'ল। মই প্ৰথমবাৰ যোনটো লক দিছিলোঁ সেইটো কেতিয়াও নুখুলে, এতিয়াও নুখুলে। তেতিয়াহ'লে আপোনালোকে কি কৰিব, আপোনালোকৰ বেটেৰী পাৰ্চেণ্ট যোনটো আছে 55% মোৰ এতিয়া চলি আছে। আপোনালোকে কওকচোন, যদি আপোনালোকৰ 55% বেটেৰী চোৱাৰ সময়ত যদি কোনোবাই আপোনাৰ লকটো দেখিলে, নেক্সটটো কোনো গম নাপায়, তেতিয়াতো 51 হৈ যাব পাৰে বা 20% হৈ যাব পাৰে। সেইমতে আপোনালোকৰ লকটো অট'মেটিকে ক্ৰিয়েট হৈ যাব। তেতিয়াহ'লে আপোনালোকে কোনো নিশ্চিন্ত মতে এই এপটো ইউজ কৰিব পাৰিব। আৰু এই এপ্লিকেশ্যনটো বহুত ট্ৰাষ্টেড হয়, আপোনালোকে একদম চকু মুদি ডাউনলোড কৰি ইউজ কৰিব পাৰে। মই আকৌ এবাৰ অ'পেন কৰি দেখাই দিছোঁ, 5555 এইটো চাওক, ঠিক আছে। আপোনালোকে ঠিক এনেধৰণে এই লকটো ইউজ কৰিব পাৰিব। বন্ধুসকল, আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকৰ নিশ্চয় ভাল লাগিছে। ভাল লাগিলে ডাঙৰ এটা লাইক কৰি দিব দেই। আপোনালোকে ভিডিঅ' চাই কিন্তু লাইক নকৰাকৈ গুচি যায়, চ' আপোনালোকে লাইক কৰি যাব দেই। আৰু শুনক, যদি আপোনালোকে মোৰ চেনেলত যদি আপোনালোকে যদি নতুন দৰ্শক হৈ থাকে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, গোটেই ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰি দিয়ক, যেনেকৈ ফেচবুক, হোৱাটছআপ, য'তে পাৰে শ্বেয়াৰ কৰি দিয়ক। শ্বেয়াৰ কৰিলেহে যে আপোনালোকৰ ফ্ৰেণ্ডছে গম পাব যে আমি এনেকৈ ধৰণৰ ভিডিঅ' বনাওঁ আৰু আপোনালোকৰ যাতে ইউজফুল হয়। চ' বন্ধুসকল, আজি ইমানতে সামৰিলোঁ। বাই বাই, ধন্যবাদ।